ছোৱালীৰ ফুটনি চা বাপেৰে দিন হাজিৰা কৰে আৰু জীয়েকে ষ্টাইল মাৰি ঘূৰি ফুৰিছে জিন্স টপ পিন্ধিছে হে প্ৰভু তুমি এনেকুৱা ধৰণৰ মানুহবোৰক এই পৃথিৱীৰ পৰা লৈ নোযোৱা কিয় সমাজখনক লেতেৰা কৰি পেলাইছে আৰু জহুনি কি কলি তই খুৰী আপোনাৰ সমস্যাটো ক'ত মই বুজি নাপাওঁ মানিছো মোৰ দেউতাই দিন হাজিৰা কৰে আমাৰ ঘৰত ইমান পইচা পাতি নাই কিন্তু যেতিয়া মই ফটা কাপোৰ পিন্ধি থাকো তেতিয়া আপুনিয়ে চোন কয় ইছ বেচেৰীজনীলৈ ইমান দুখ লাগে ভাল কাপোৰ এটা পিন্ধাৰ ভাগ্য নহয় আৰু এতিয়া যেতিয়া মই ভাল কাপোৰ পিন্ধিছো তাতো আপোনাৰ সমস্যা তাতো কৈ ফুৰিছে দুখীয়া ঘৰৰ ছোৱালী ইমান ভাল ড্ৰেছ ক'ত পালে অকল মই নহয় সকলোৱে ক'ব তোৰ বাপেৰে দিন হাজিৰা কৰে ইমান টকা পাতি নাই তেন্তে তই ইমান পইচা ক'ত পাৱ ইমান দামী দামী ড্ৰেছ পিন্ধিবলৈ আপোনাৰ জ্ঞাতাৰ্থে মই জনাই দিওঁ মোৰ দেউতা দিন হাজিৰা কৰিলেও তেওঁ মোক পঢ়া শুনা কৰোৱাইছে আৰু সেই জ্ঞানৰ জৰিয়তে মই গাঁৱৰ কণ কণ ল'ৰা ছোৱালীবোৰক টিউচন পঢ়াওঁ আৰু টকা উপাৰ্জন কৰোঁ আৰু সেই টকাৰে মই মোৰ প্ৰয়োজনীয় বস্তুখিনি কিনো তাত আপোনাৰ ইমান সমস্যা কিয় আপোনালোকৰ দৰে মহিলাবোৰৰ কাৰণে নহয় ছোৱালীবোৰ ক'তো শান্তি নাপায় নিজৰ ঘৰত কি হৈ আছে নিজৰ ছোৱালী কি কৰিছে সেইবোৰত ধ্যান নিদিয়ে কাৰ ছোৱালীয়ে কি পিন্ধিলে ক'ত গ'লে অকল সেইবোৰত নজৰ কিয় মানসিকতা অকণমান সলনি কৰক